বৰঠাকুৰ শৰ্মা মই অৰিজিনেলি অসমৰ শোণিতপুৰৰ জীয়ৰী মই বৰ্তমান ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াৰ পাৰ্থত থাকোঁ আৰু আজি এই বুছৰ মাজত মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ মোৰ প্ৰথম এপিছড ভিডিঅ'ৰ যিহেতু আমি সকলোৱে ঘৰত সেলফ কোৱাৰেণ্টাইনত আছোঁ গতিকে মই নাম দিছোঁ কোৱাৰেণ্টাইন ভিডিঅ' বিদেশত অসম জীয়ৰী মনীষা এই এপিছডত প্ৰথমতে মই আপোনালোকক দুটা জেগা দেখুৱাম বহুত দিনৰে পৰা ভাবি আছিলোঁ মোৰ কিছুমান ভিডিঅ'জ আপোনালোকৰ মাজলৈ আনিম যিহেতু ইউটিউবত খুব এটা বেছি অসমীয়া ভাষাত ভ্ৰমণৰ ভিডিঅ'জ নাই সেইকাৰণে মই বহুত দিনৰ পৰা ভাবি আছিলোঁ আপোনালোকলৈ এই ভিডিঅ'জখিনি আনিম কিন্তু পৰা নাছিলোঁ বা সাহস কৰা নাছিলোঁ তেতিয়া মোৰ ভাইটিয়ে এতিয়া খুব অনুপ্ৰেৰণা দিয়াৰ কাৰণে আজি মই এই ভিডিঅ' ফাইনেলি আপোনালোকৰ ওচৰত লঞ্চ কৰিছোঁ যিহেতু এতিয়া দেখি আছোঁ সকলোৱে ধুনীয়া ধুনীয়া খাদ্য বনাই আছে ঘৰত আমিও বনাই আছোঁ কিন্তু এইখিনি ভিডিঅ'জ যাতে আপোনালোকে এই খালী সময়খিনিত চাব পাৰে তাৰ কাৰণে মই আপোনালোকলৈ এইখিনি ভিডিঅ'জ লৈ আহিছোঁ আজি এই প্ৰথম এপিছডত মই আপোনালোকক লৈ যাম খুব ধুনীয়া দুটা ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াৰ জেগালৈ প্ৰথমটো হৈছে মেন্দ্ৰা পাৰ্থৰ পৰা 72 কিলোমিটাৰ দূৰত আছে এটা কোষ্টেল চিটি আৰু মেন্দ্ৰাত মানে খুব ধুনীয়া কেনালৰ মাজে মাজে ঘৰ আছে বোটছেদি মানুহে অহা যোৱা কৰে আৰু গোটেই নদীখন মানে অ'চনত গৈ লগ হয় সেই গোটেই দৃশ্যটো মই আপোনালোকক দেখুৱাম আৰু দিন আৰু ৰাতি আৰু খ্ৰীষ্টমাছৰ সময়ৰ দৃশ্যখিনিও আপোনালোকক মই দেখুৱাম ছেকেণ্ড জেগাটো হৈছে বাচলটনো ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াৰ পৰা ধৰক 2 ঘণ্টামান লাগে বাচলটন জেটি আৰম্ভ হৈছিল 1865 চনত পৃথিৱীৰ আটাইতকৈ লংগেষ্ট টিম্বাৰ পাইল জেটি বুলি জনাজাত আৰু টুৰিজমৰ কাৰণে খুব প্ৰখ্যাত জেগা বাচলটন জেটিলৈ পাৰ্থৰ পৰা 2 ঘণ্টামান দূৰত অৱস্থিত এই বাচলটন জেটি বাচলটন জেটিৰ ইণ্ডিয়ান অ'চনৰ তলত থকা কৰেল ৰিফখিনি পৰ্যটনৰ এটা আকৰ্ষণ ৰাতিৰ মেন্দ্ৰাৰ দৃশ্য খ্ৰীষ্টমাছৰ সময়ত আৰু নিউ ইয়েৰ ইভৰ সময়ত ইয়াত স্কাইৱৰ্কছ হয় আৰু মই ইয়াক ক্ৰুজ শ্বিপেদি কৰি থাকোঁতে লোৱা এই ভিডিঅ'খিনি মই আপোনালোকৰ মাজলৈ